মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰতল তলত, আৰু ইয়াত মানে গোটেই ভক্তৰ লানি নিচিগা ফুল ফুলিছে। আৰু এইটো কাৰণে বৰ ধুনীয়া, মানে এজোপা ডাঙৰ বৰগছ আছে, এইপিনে গোটেই চাকি জ্বলাইছে। এজোপা বেলগছ আছে ওচৰতে, আৰু গোটেই মানে চাৰিওফালে অকল মানুহ মানে মানুহ আহি আছে, কিছুমান গৈ আছে, হাজাৰ হাজাৰ মানুহ সমাগম ঘটিছে। এইবিলাক চাকি ধূপ জ্বলাইছে। প্ৰথমবাৰ আচলতে বৰতললৈ গৈছোঁ, আৰু এনেকুৱা অকা মলুৱা বুলিও কয়, অকা মলুৱা চীনাতলি গোলাঘাট। এই প্ৰথমবাৰৰ কাৰণে মই গৈছোঁ, আগতে যোৱা নাছিলোঁ, কিন্তু শুনি আছিলোঁ যে এনেকুৱা মানুহ সমাগম ঘটে। আজি নিশ্চয়কৈ দেখি পেলাই বহুত আচৰিত হৈছোঁ। ইয়াত মানুহবিলাকে কিবা এটা মানে পাবৰ কাৰণে এইবিলাক হাঁহ দিছে, হাঁহ দান কৰিছে, আৰু লগতে হাঁহ কোমোৰা এইটো আপোনাৰ দান কৰে। তাৰপিছত ইয়াত সেই হাঁহৰ আৰু কোমোৰাৰ ভোজ এইটো প্ৰসাদ হিচাপে সকলোকে খাবলৈ দিয়ে। এইটো আপোনাৰ 2টামান বজাত খাবলৈ দিয়ে। আৰু চবফালে দোকান, আৰু ইমান মানুহ পিনে আছে, চবফালে দোকানত ভিৰ লাগিছে। আপেল ফল মূলৰ দোকান, তাৰপিছত আইচক্ৰীমৰ এইবিলাক দোকানৰ গোটেই চবফালে মেলা নিচিনা হৈছে। এইবিলাক মানে ভোগ খাবৰ কাৰণে এইবিলাক মানুহৰ ইয়াত লাইন পাতি আছে। লাইন পাতি মানে এইটো দিয়া নাই, কিন্তু মানুহবিলাক আগতীয়াকৈ লাইন পাতি আছে, নহ'লে বহুত ভিৰ লাগে। আৰু এতিয়া আগবেলাতে মানে মানুহৰ লাইন পাতিবলৈ আৰম্ভ কৰিলে, পিছবেলা সময়ত দিবগৈ আৰু ভোটখন। এইজোপা বৰগছজোপা ধুনীয়াকৈ চাইডত বৰগছজোপা, বহুত ডাঙৰ বৰগছ, মানে মাইকত এনাউন্স কৰি আছে যে 1300 বছৰ পুৰণি এইজোপা বৰগছ বুলি। আচলতে মই শুনামতে এই জেগা টুকুৰাত কেতিয়াৰ পৰা মানুহে ধূপ ধূনা চালিজন বন্তি জ্বলাবলৈ ল'লে। এই কথাটো আচলতে আগতে বোলে গৰখীয়াৰ দল, মানে গৰখীয়া ল'ৰাবিলাকে গৰু চৰাইছিলে। ডাঙৰ এখন ফিল্ড আছে, ফিল্ডখনত চবফালে মানে মুকলি ঠাই, আৰু গাঁৱৰ ল'ৰাবিলাকে তাতে মানে গোট খাই কেতিয়াবা ল'ৰাবিলাকে নিজেই ভাত চাত ৰান্ধি খাইছিলে। আৰু মই শুনামতে তাত এজন বুঢ়া মানুহে তেওঁলোকক ভাত ৰান্ধি দিছিল, আৰু সেই বুঢ়া মানুহজনক সপোনত বা বুঢ়া ডাঙৰীয়ে কিবা দেখুৱাইছিলে যে মোক যদি তোমালোকে ভোগ দিয়া মানে কৰা, তেতিয়া মানে লোকৰ ভাল হ'ব। সেই তেতিয়াৰ পৰাই ইয়াত মানে ভোগ দিয়াৰ প্ৰথাটো চলি আছে, আৰু আজি পৰ্যন্ত মানে মানুহে তাত পূজা অৰ্চনা কৰি আছে, মনৰ কিবা এটা ভুল হয় বুলি। আৰু আপোনালোকে ভিডিঅ'টো যদি চাই আছে, সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিব, আৰু লগতে যদি ফেচবুক পেজটো চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব নাপাহৰিব। ধন্যবাদ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।